Manalisha ba? নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু মানে বিশেষ এটা দিন আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া গীতিকা আৰু মই গৈ আছো মাহীহঁতৰ ঘৰলৈ আজি স্পেচিয়েল এটা দিন মোৰ বাবে সো গোটেই দিনটো কি হয় কি কৰোঁ কিহৰ বাবে গৈ আছো দেখাই থাকিম এয়া হৈছে ৰামপুৰৰ মেইন চৌক আৰু ইয়াতে মই ৱেইট কৰি আছো বাহঁতক কোনবা দেখাই আছো বলক এয়া হৈছে মেকআপ আৰ্টিষ্ট মনালিশা বা আৰু মেহেন্দি আৰ্টিষ্ট মধুস্মিতা বা তেওঁলোকে মোক মেহেন্দিও দি আছে লগতে হেয়াৰখিনিও ঠিক ঠাক কৰি আছে আজি এটা মোৰ ফটোশ্বুট আছে পিছে দুখৰ কথা চাওকচোন লেন্স লগাওতে মোৰ এনেকুৱা অৱস্থা হ'ল কাৰণ মই প্ৰথমবাৰৰ বাবে লেন্স লগাই আছিলোঁ ইমান কষ্টকৰ একো নাই দেই এতিয়া মোৰ মেকআপটো হৈ গ'ল আৰু এতিয়া খোপাৰ বাবে ৰেডি কৰি আছে খোপাত ফুল লগাই আছে ড্ৰেছটো কৰিলে মোৰ ফাইনেল লুকটো আপোনালোকে দেখা পাবই আৰু এতিয়া হৈ গ'ল আৰু এয়া হৈছে মোৰ ফাইনেল লুকটো এয়া জুৱেলাৰী পিন্ধাই আছে জুৱেলাৰী পিন্ধোৱাৰ পিছত এনেকুৱা ধৰণৰ হ'ল দেখিবলৈ কেনেকুৱা দেখিৰে মেকআপ কৰিলে বহুতকে বেলেগ বেলেগ দেখি আৰু এইটোৱে হৈছে মোৰ ফাইনেল ব্ৰাইডেল লুক প্ৰথমখন ফটো উঠিবহে ওলাইছিলোঁ চাওকচোন বতাহৰ উৎপাত তাৰপিছত বতৰটো লাহে লাহে ঠাণ্ডা হ'ল আৰু বতৰটো যিমানে ৰ'দটো কমি যাই থাকে সিমানে ফটো উঠিবলৈ ভাল কাৰণ ঘামি নাযায় এনেও মোৰ স্কিনটো বহুত অইলি হয় গতিকে অকণমান ঘামিলেই গোটেই মেকআপখিনি গুচি যাব চ' ভালেই হ'ল আৰু এয়া মই ভিডিঅ'ৰ বাবে মানে ৰিলছৰ বাবে দুটামান ক্লিপো ল'লে দাদাই আৰু বহুত কষ্ট কৰি ফটোখিনি মাৰিছে চ' ক্লিপটো মই মোৰ ভিডিঅ'ৰ জৰিয়তে ৰাখি থৈ দিলোঁ এয়া মই দুখনমান ফটো উঠিলোঁ ভিডিঅ' ক্লিপ ল'লোঁ আৰু বাহঁতৰ লগত ফটো উঠিলোঁ মাহী এয়া মনালিশা বা তাৰপিছত লৈ এখন নিজেও উঠিলোঁ আৰু এতিয়া বাহঁতে মোক মানে মেকআপটো ৰিমুভ কৰি দিব ওলাইছে মানে জুৱেলাৰীখিনি খুলিছে বাহঁত যাবগৈ এয়া মনালিশা বা তেওঁ মোক মেকআপ কৰিছে ধুনীয়াকৈ আৰু তেওঁক যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে তেনেহ'লে মই স্ক্ৰীণত লগাই দিম ফ'ল' কৰি দিব আৰু মধুস্মিতা বা এও মোক মেহেন্দি লগাই দিছে ধুনীয়াকৈ যদি ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে তেনেহ'লে ফ'ল' কৰিব পাৰে বহুত ধুনীয়াকৈ কৰিছে বাই বাই এতিয়া বাহঁত গ'লগৈ বাহঁতৰ লগত আজি ফটোশ্বুটটো কৰি খুব ভাল লাগিলে আৰু পিছলৈ এনেকৈ কৰিম বুলি আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ যোগেদি মই মধুস্মিতা বা আৰু মনালিশা বাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ মোক মেকআপ আৰু মেহেন্দি লগাই দিয়াৰ বাবে আৰু মই ফটোবোৰ লগাই দিম ইয়াতে যেতিয়া মানে বেলেগ ভিডিঅ'টো দিব পাৰোঁ আজি হয়তো নাপাবও পাৰোঁ ফটোখিনি যেতিয়া পাম মই লগাই দিম যিহেতু আপোনালোকে দেখিছে মেকআপটো কিন্তু ফটোশ্বুট যিহেতু গতিকে ফটোবোৰ মই অন্য এটা ভিডিঅ'ত হ'লেও দেখাই দিম আৰু মানে আগতে ভাবিছিলোঁ যে মই যেতিয়া এনেকুৱা ধৰণৰ ব্ৰাইডেল ফটোশ্বুট কৰা নাছিলোঁ তেতিয়া মই যেতিয়া ব্ৰাইডেল ফটোশ্বুট দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে কিনো ইমান টান কথা জাষ্ট ফটোশ্বুট এটা আহে কিন্তু আজি মই মানে একদম ৰিয়েলি বুজি পাইছোঁ যে কিমান কষ্ট মেহেন্দি দিয়া ইমান টাইম মেহেন্দি আৰ্টিষ্টখিনি ইমান টাইম লাগে লগতে তেওঁলোকে যিখিনি মোক মেকআপ কৰি দিছে বহুত টাইম গৈছে ৰাতিপুৱা তেখেতসকল 9:30 মানত আহি পাইছে 9:30 মানত আহি পেলাই যিখিনি কৰিছে সঁচাকৈয়ে বহুত ভাল লাগিছে আৰু নিজকে আজি ভাল লাগিছে এক্সাইটেড হৈ আছিল এনেকুৱা ধৰণৰ ব্ৰাইডেল ফটোশ্বুট এটা কৰিম বুলি বহুত আশা আছিল গতিকে এই সপোনটো মধুস্মিতা বা আৰু মনালিশা বায়ে মোৰ পূৰণ কৰিলে গতিকে অশেষ ধন্যবাদ মাহীহঁতৰ তাত দুখনমান ফটো উঠিলোঁ বাই বাই আমি এতিয়া যাবলৈ ওলালোঁ মাহীহঁতৰ ঘৰৰ পৰা মেকআপটো ইয়াতে ৰিমুভ নকৰোঁ ঘৰলৈ গৈ ৰিমুভ কৰিম দেখাই দিম এতিয়া আমি ঘৰলৈ আহি পালোঁ গীতিকাও যিহেতু আমাৰ তাতে আছে এতিয়া মই মেকআপটো ৰিমুভ কৰি আছোঁ আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব আৰু বাহঁতক যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে মই ইনষ্টাগ্ৰামত তেখেতসকলৰ আইডিটো লগাই দিছোঁ স্ক্ৰীণত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ভিডিঅ'টি ভাল পালে এটাকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই